মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰাই আজি আমি আৰম্ভ কৰিম ক্লাছ 4 অসমীয়া পাঠ্যপুথিৰ প্ৰথম বিষয়টি। প্ৰথম বিষয়টিৰ আমাক দিয়া হৈছে এটি কবিতা। কবিতাটিৰ নাম হ'ল অৰ্থাৎ শিৰোনামা হ'ল ঈশ্বৰ আৰু কবিতাটি ৰচনা কৰিছে কবি ৰঘুনাথ চৌধাৰীদেৱে। আমি কবিতাটি আৰু ইয়াৰ আনুষংগিক প্ৰশ্ন উত্তৰ তথা পাঠ আৰু কবিজনৰ বিষয়ে আমি আলোচনা কৰাৰ আগতে তোমালোকে কিতাপ, বহি, কলম, কাঠ পেঞ্চিল, ৰবৰ গোটেইবোৰ উলিয়াই ল'বা। কবিতাটিৰ প্ৰথম পাঠটি দেখা পাবা ঈশ্বৰ কবিতা, তাৰ তলত পাঠটিৰ মূল ভাৱখিনি দিয়া হৈছে আৰু শেষত দিয়া হৈছে কবি পৰিচয়। তো আমি পোনপ্ৰথমে কবিতাটো আৰু ইয়াৰ মূল পাঠখিনি আৰম্ভ কৰাৰ আগতে আমি জানো আহকচোন কবি পৰিচয় ৰঘুনাথ চৌধুৰী কোন আছিল। চ' আমি ফাৰ্ষ্ট কবি পৰিচয়খিনি জানি লওঁ। তোমালোকে মনোযোগেৰে শুনিবা। ৰঘুনাথ চৌধুৰী এজন প্ৰখ্যাত অসমীয়া সাহিত্যিক। তেওঁৰ হাতত কেইবাশ কবিতা আৰু বহু কবিতা পুথি ৰচিত হৈছে। তাৰে ভিতৰুৱা এটি কবিতা তোমালোকৰ পাঠটিত দিয়া হৈছে। তেখেতৰ জন্ম হৈছিল 1878 চনত। কিমান চনত? 1878 চনত নলবাৰীৰ মুকালমুৱা নামৰ ঠাই এখন আছে, তাৰ ওচৰৰ লাওপৰা গাঁৱত জন্ম হৈছিল। তেওঁৰ মাতৃৰ নাম আছিল দয়ালতা আৰু পিতৃৰ নাম আছিল ভোলানাথ চৌধাৰী। তেওঁ বহুতো কবিতা পুথি ৰচনা কৰিছিল, কিন্তু আচৰিত হ'বা তেওঁৰ শিক্ষাগত অৰ্হতা অৰ্থাৎ তেওঁ ক্লাছ 7 সপ্তম শ্ৰেণীলৈকেহে পঢ়িছিল। তেওঁ 1910 চনত প্ৰথম কবিতা পুথি লিখে, তাৰ নাম আছিল সাদৰী। তাৰপিছত তেনেকৈ বহুতো কবিতা পুথি তেওঁৰ নামত আছে, যেনে আমি ক'ব পাৰোঁ নৱমল্লিকা, কাৰবালা, কেতেকী, দহিকতৰা, এইবিলাক অন্যান্য আকৰ্ষণীয় অন্যতম কবিতা পুথি কবি ৰঘুনাথ চৌধাৰীৰ নামত। আৰু কবি ৰঘুনাথ চৌধাৰীয়ে বেছিভাগ কবিতা যদি আমি চাওঁ বা লক্ষ্য কৰোঁ, তেওঁৰ কবিতাবোৰ সদায় প্ৰকৃতিক লৈ লিখা আছিল। প্ৰকৃতিৰ গছ, প্ৰকৃতিৰ চৰাই, এইবোৰক লৈয়ে ৰঘুনাথ চৌধুৰীয়ে কবিতাবোৰ লিখিছিল। তেওঁৰ যদি আমি দহিকতৰা কবিতা চাওঁ, তাতে তেওঁ এটি চৰাইক লৈ, কেতেকী এটি চৰাইক লৈ, তাৰপিছত কাৰবলা, এনেকুৱা ধৰণৰ কবিতাবোৰতো আমি বিভিন্ন ধৰণৰ তেওঁৰ প্ৰকৃতিৰ পৰশ পোৱা দেখা পাওঁ। যি কি নহওক, তেওঁৰ আমি লগা কবিতা এটা হ'ল ঈশ্বৰ। এই কবিতাটি আমি এই পাঠটিত আলোচনা কৰিম আৰু তেওঁৰ মৃত্যু চনটো আমি জানি থোৱা উচিত। তেওঁৰ মৃত্যু হৈছিল 1967 চনত। 1967 চনত তেখেতৰ মৃত্যু হৈছিল 18 নৱেম্বৰ তাৰিখে। এতিয়া আমি ঈশ্বৰ কবিতাটিৰ জানো আহক। ঈশ্বৰ কবিতাটিত পোনপ্ৰথমে কোৱা হৈছে যে ঈশ্বৰ কবিতাটি হ'ল এটি আধ্যাত্মিক কবিতা। আধ্যাত্মিক মানে কবিতাটিত যদিও প্ৰকাশ পাইছে ভগৱানক ভাল পোৱা। সৰু সৰু কেইটামান ল'ৰা বা কিছুমান সৰু সৰু বাচ্চা, আমি যে বাচ্চা বুলি কওঁ, বা সৰু ল'ৰা ছোৱালীয়ে ভগৱানক যিটো ভাল পায় বা ভগৱানক মৰম কৰে, সেই মৰমৰ নিদৰ্শন বা মৰমৰ এটি পাঠ আমাক ঈশ্বৰ কবিতাটোৰ যোগেদি প্ৰকাশ পাইছে। আমি পোনপ্ৰথমে ক'ব লাগিব যে সৰু সৰু ল'ৰা ছোৱালীকেইটাই ঈশ্বৰক যিটো গভীৰ মৰম কৰে, যি চেনেহ কৰে, তাৰ নিদৰ্শন এই কবিতাটিৰ যোগেদি আমি প্ৰকাশ হোৱা দেখা পাওঁ। যেনেকুৱা আমি ক'ব পাৰোঁ যে তেওঁলোকে ঈশ্বৰক নেদেখে, ঈশ্বৰ ক'ত আছে নাজানে, ঈশ্বৰ কেনেকুৱা, তথাপি তেওঁলোকে ভাবি লৈছে ঈশ্বৰ জনো হ'ব পাৰে, ঈশ্বৰ বেলিও হ'ব পাৰে, ঈশ্বৰ তৰাও হ'ব পাৰে। তেওঁলোকে ঈশ্বৰৰ অস্তিত্ব আৰু মহিমা বুজি পায়। সেয়েহে শেষত নেদেখাজনৰ কাষত কণ কণ ল'ৰা ছোৱালীসকলে কাকুতি মিনতি কৰিছে যাতে ঈশ্বৰে তেওঁলোকক সদায় আশীষ বৰ্তাই ৰাখে। এতিয়া আহাচোন আমি সকলোৱে কবিতাটিৰ মাজলৈ আহোঁ।
আহা আমি আৰম্ভ কৰোঁ কবিতাটি। নিচিন তোমাক ক'ত আছা প্ৰভু, আমি অতি সৰু ল'ৰা, চিঞৰি চিঞৰি মাতিলে তোমাক নমতা দূৰৈৰ পৰা। অৰ্থাৎ কবিতাটিত এই কথা কোৱা হৈছে যে ভগৱান তোমাক আমি নাজানো, ক'ত আছা, দেখাও নাপাওঁ, তোমাক চিনিও নাপাওঁ। আমি অৰ্থাৎ সৰু সৰু ল'ৰা ছোৱালীবোৰক বুজোৱা হৈছে আমি সৰু সৰু ল'ৰা, আমি সৰু সৰু ল'ৰা ছোৱালী। চিঞৰি চিঞৰি অৰ্থাৎ আমি জোৰ জোৰকৈ তোমাক মাতিছ, তুমি কিয় আমাক মতা নাই? তুমি ইমান দূৰৈত আছানে যে তুমি আমাৰ মাত শুনাই নাই, তুমি আমাক মতাই নাই? তাৰপিছত আমাক আৰু কৈছে যে নাজানো তোমাক মিনতি কৰিব, আমি অতি সৰু ল'ৰা, আছা নেকি প্ৰভু সৰগত তুমি হৈ জনবেলি তৰা। অৰ্থাৎ এতিয়া আমাক কোৱা হৈছে আমি ভগৱান নাজানো, তোমাক প্ৰাৰ্থনা কৰিব, তোমাক আমি ভকতি কৰিব, আমি অতি সৰু ল'ৰা ছোৱালী, তুমি প্ৰভু আছা নেকি সৰগত। আমাৰ সকলো এটা ধাৰণা আছে যে আমাৰ দুখন পৃথিৱী আছে, এখন হ'ল সৰগ অৰ্থাৎ স্বৰ্গ, স্বৰ্গ বুলি কওঁ, আৰু আনখন হ'ল মৰ্ত অৰ্থাৎ পাতাল। তো ল'ৰা ছোৱালীবিলাকে ভাবিছে অৰ্থাৎ কণ কণ সৰু বাচ্চাকেইটাই ভাবিছে যে প্ৰভু তুমি সৰগত আছা নেকি জনবেলি তৰা হৈ। তাৰপিছত আকৌ আমাক কৈছে এনেদৰে নুবুজো তোমাৰ মৰমৰ মাত, আমি অতি সৰু ল'ৰা, ৰিণিকি ৰিণিকি সুৰ এতিয়াহে জান ক'ৰবাৰ পৰা। তাৰপিছত আমাক বুজাইছে আমি নুবুজো তুমি কি মৰমৰ মাতেৰে আমাক মাতিছা, প্ৰভু ভগৱান তুমি আমাক কি মৰমৰ মাতেৰে মাতিছা, আমি একোৱে বুজি পোৱা নাই, আমি অতি সৰু সৰু ল'ৰা ছোৱালী। ৰিণিকি ৰিণিকি মানে ক'ৰবাৰ পৰা আমি চাপ'জ কেনেকুৱা, যেতিয়া আমি ইয়াতে চাপ'জ তোমাৰ যেতিয়া ঘৰত আছা বহু দূৰৈত, কেতিয়াবা মাইকৰ বা কেতিয়াবা মোবাইলত কোনোবাই কিবা ভিডিঅ' বা মাইকত কিবা এটা গান বাজি থাকিলে তুমি বহু দূৰৈত বাজি আছে, তুমি কিবা এটা শব্দ শুনা পোৱা নাই, অলপ অলপ এটা শব্দ আহি থাকে, সেই শব্দটোক আমি কওঁ ৰিণিকি ৰিণিকি ভাহি আহে যিটো শব্দ, মানে অলপ অলপ শুনা যায়, বুজাও যায় নাযায়, তেনেকুৱা ধৰণৰ যিটো শব্দ সেইটো ৰিণিকি ৰিণিকি ভাহি আহে এটি শব্দ। কিন্তু ক'ৰ পৰা আহে আমি ধৰিব পৰা নাই, সি সৰগৰ পৰাই আহিছে নে প্ৰভু তোমাৰেই সেই মাত, তোমাৰেই মৰম, আমি বুজিব পৰা নাই। তাৰপিছত আমাক কৈছে তথাপি তোমাক ভাল পাওঁ প্ৰভু, আমি অতি সৰু ল'ৰা। তথাপি কৈছে প্ৰভু তোমাক আমি নাজানো, ক'ত আছা তুমি, কিন্তু তথাপি তোমাক আমি মৰম কৰোঁ, তোমাক শ্ৰদ্ধা কৰোঁ, তোমাক ভাল পাওঁ। তাৰপিছত আৰু আমাক জনাইছে তোমাৰ চেনেহ দয়াৰে আমাৰ বুকুখনি থাকে ভৰা। তাৰপিছত কৈছে ভগৱান তোমাৰ আশীৰ্বাদ, তোমাৰ আশীষত তুমি আমাক সকলোকে আমাক আশীৰ্বাদ দি আছা, যাৰ কাৰণে আমি সুস্থ আছোঁ আৰু আমাৰ সদায় মংগল হৈ থাকে, আমাৰ বুকুখনি আমাৰ হৃদয় সদায় ভৰি আছে তোমাৰ মৰম চেনেহেৰে। আৰু আমাৰ কবিতাটিৰ শেষত আমাক কবিয়ে এনেদৰে জনাইছে যে নোৱাৰো বুজিব তোমাৰ মহিমা, আমি অতি সৰু ল'ৰা, বিলোৱা হিয়াত মৰমৰ জেউতি নিতে আঁতৰৰ পৰা। অৰ্থাৎ আমাক কোৱা হৈছে যে আমি ভগৱান সৰু সৰু ল'ৰা ছোৱালী, আমি বুজি নাপাওঁ তুমি কি মহিমা কৰা, তুমি আমাক কেনেকৈ দেখুৱাই থকা, তুমি আমাক ক'ত আছা, তুমি কি হৈ আছা, আমি একোৱেই গম নাপাওঁ। তুমি আমাৰ হিয়াত আমাৰ হৃদয়ত সদায় মৰমৰ জেউতি, মৰমৰ পোহৰ, অৰ্থাৎ আমাৰ হৃদয়ত সদায় তুমি পোহৰ দিয়া, শক্তি দিয়া বহু দূৰৈৰ পৰা। অৰ্থাৎ আমাক সদায় তুমি শক্তিশালী, আমাক সদায় তুমি মৰম সাহস দিয়া, যাৰ যোগেদি আমি তোমাক নেদেখাৰ পৰাই তোমাক ভাল পাওঁ, মৰম কৰোঁ, চেনেহ কৰোঁ আৰু আগুৱাই যাবলৈ আমি সক্ষম হওঁ। মোৰ মৰমৰ ল'ৰা ছোৱালীসকল, তোমালোকক এই কবিতাটিৰ যোগেদি এইখিনি কথাই ক'বলৈ বিচৰা হৈছে। আশা কৰোঁ তোমালোকে কবিতাটিৰ যোগেদি মোৰ কথাখিনিৰ দ্বাৰা ভালদৰে বুজি পাবলৈ সক্ষম হৈছা। সকলোকে এটাই কথা কওঁ যে তোমালোকে কবিতাটি ভালদৰে শুনি ল'বা, বুজি ল'বা, আৰু কিবা যদি বুজি নোপোৱা
মোক জনাবা। লগতে এই কবিতাটিৰ আনুষংগিক প্ৰশ্ন উত্তৰ তথা এই কবিতাটিৰ সম্পৰ্কে আলোচনা কৰিবলগীয়া ক্ৰিয়াকলাপসমূহ মই তোমালোকক পৰৱৰ্তী ভিডিঅ' বা ডকুমেণ্ট হিচাপে পঠিয়াই দিম। ধন্যবাদ।